বিদ্যালয়খনৰ নাম মইৰাবাৰী এম.ই. মাদ্ৰাছা। 1935 চনত বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল শেৱালী কবি ৰত্নকান্ত বৰকাকতিয়ে। বিদ্যালয়খনক অগতানুগতিক ৰূপত গঢ় দিছে বৰ্তমানৰ প্ৰধানে। বাৰ্ষিক খেল ধেমালি উপলক্ষে আজি অনুষ্ঠিত হয় এক মনোজ্ঞ অনুষ্ঠান। এই পৃথিৱী এক ক্ৰীড়াংগন। ক্ৰীড়া উদ্বোধনী অনুষ্ঠানত ভূপেন হাজৰিকাৰ এই কালজয়ী গীতেৰে মুখৰিত কৰে ছাত্ৰ ছাত্ৰীসকলে। আচলতে এই খেল ধেমালি আমাৰ শাৰীৰিক বিকাশৰ লগতে মগজুৰ বিকাশ সাধন কৰে আৰু এই খেল ধেমালিৰ প্ৰয়োজন সেইকাৰণে আমাৰ এই অঞ্চলবোৰত এইবাবেই আছে এই আনুষ্ঠানিকতা ৰক্ষা কৰিছে। ইয়াক মই অতিকৈ অভিযোগ আনিছোঁ। গুণাত্মক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা নৱজাগৰণৰ সূচনা কৰিছে আৰু এইটো দেখি আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু আমাৰ সন্মুখত যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক যদি আমি এটা শুদ্ধ ৰাস্তাৰে আগবঢ়াই দিব পাৰোঁ তেনেহ'লে মইৰাবাৰীক লৈ সমগ্ৰ অসমৰ এটা ভ্ৰান্ত ধাৰণা আছে, এইটো বেয়া পাবলগীয়া কথা নহয়। বহু এনেকুৱা শিক্ষক আছে বেলেগৰ পৰা ইয়ালৈ অহাৰ সময়ত তই মইৰাবাৰীত তই শিক্ষকতা কৰিবলৈ যাবি, কেনেকে যাবি তাত পাৰিবি জানো? মইৰাবাৰী সম্পৰ্কে এটা বেয়া ধাৰণা আছে, খুব বেয়া ধাৰণা আছে আৰু ইয়াত অহাৰ পিছত সেই ধাৰণাটো বহুতৰ সলনি হয় আৰু যি ক্ৰমে সলনি হৈ আহিছে ধাৰণাটো, এই ধাৰণাটো আমি সম্পূৰ্ণৰূপে আমি সলনি কৰিব লাগিব আৰু গঢ়ি তোলাৰ ক্ষেত্ৰত আমাক সহায় কৰিব লাগিব এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে। এই খেল ধেমালিয়ে আমাৰ এটা ধাৰণা আছে, কণ কণ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, তোমালোকৰ কাৰণে মই এটা কথা কৈছো যে খেল ধেমালিক লৈ মানুহৰ এটা ধাৰণা আছে যে খেলিলে কেৱল আমাৰ শাৰীৰিক বিকাশ হয়, শৰীৰটো সুস্থ হয় আৰু এইখিনি ধাৰণা আছে বেলেগ বস্তু বুলি ভাবে যে শৰীৰ বুলি ক'লে কেৱল আমাৰ হাত ভৰি বুকুখন গৈ শৰীৰটোহে ভাবে, মগজুটোৰ কথা চিন্তা নকৰে। আচলতে এই খেল ধেমালিয়ে আমাৰ শাৰীৰিক বিকাশৰ লগতে মগজুৰো বিকাশ সাধন কৰে আৰু এই খেল ধেমালিৰ প্ৰয়োজন সেইকাৰণে আমাৰ এই অঞ্চলবোৰত এইবাবেই আছে যে আমাৰ মগজুবিলাকৰ বিকাশ হ'ব লাগে। আমাৰ মগজুবিলাকৰ বিকাশ হ'লে সুস্থ চিন্তাৰ আৰম্ভ হ'ব আৰু এই সুস্থ চিন্তাৰ যি আৰম্ভণি, এই আৰম্ভণিৰ আদিপাঠ আমাৰ এই বিদ্যালয়সমূহৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে সকলো ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলত তোমালোকে এতিয়াৰ পৰা চিন্তা কৰিবা যে আমাৰ এই অঞ্চলত কিছুমান বেয়া বস্তু চলে, বিশেষকৈ আমাৰ এই অঞ্চলত মাদক দ্ৰব্য বা ইত্যাদি এনেকুৱা ধৰণৰ দ্ৰব্যবিলাকে অঞ্চলটোত যথেষ্ট ক্ষতি সাধন কৰিছে। যে আমাৰ মগজুবিলাকৰ বিকাশ হ'ব লাগে, আমাৰ মগজুবিলাকৰ বিকাশ হ'লে সুস্থ চিন্তাৰ আৰম্ভ হ'ব আৰু এই সুস্থ চিন্তাৰ যি আৰম্ভণি, এই আৰম্ভণিৰ আদিপাঠ আমাৰ এই বিদ্যালয়সমূহৰ পৰাই আৰম্ভ কৰিব লাগিব।